নমস্কাৰ প্ৰিয় বন্ধু সকলোকে স্বাগতম কবিতা আৰু কবিতা এই চেনেলটিৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ আজি কবিতা কাহিনী ইত্যাদিবোৰ আপোনালোকক নুশুনাও আজিৰ ভিডিঅ'টো অলপমান আগৰ ভিডিঅ'বোৰতকৈ অলপ বিশেষ হ'ব কিহৰ কাৰণে বিশেষ হ'ব আপোনালোকে গম পাব বাৰু ভিডিঅ'টো যেতিয়া আপোনালোকে শেষলৈ চাব আৰু আগতে যি ধৰণে এটা ছেটআপত থাকো আজি তাত নাই আজি বাহিৰত আছো খুব সুন্দৰ এটা পৰিৱেশ বাহিৰত মুকলি পৰিৱেশ আপোনালোকে গমেই পায় আজি আগতে মই মোৰ হোম টুৰটো দেখাইছিলোঁ মোৰ ঘৰটো ক'ত কেনেকুৱা ওচৰৰ পাজৰ ঠাইখিনি কেনেকুৱা হয় এবাৰ দীপজ্যোতি দেখা আহিছিল তেতিয়া আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যিসকলে চোৱা নাই তলত ভিডিঅ'টো আছে সেইটো আপোনালোকে গৈ চাব আৰু তেতিয়া খুব ধুনীয়া সেউজীয়া হৈ আছিল কাষৰ পথাৰবোৰ এতিয়া একদম ধানবোৰ কাটি লৈ গ'ল যিহেতু লথঙা হৈ গ'ল আপোনাৰ মুকলি হ'ল আৰু আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাম কি ভিডিঅ' হ'ব সেইটো আপোনালোকে যদি শেষলৈ চাই কিবা নহয় কিবা এটা আপোনালোকে শিকিব পাৰিব কিবা নহয় কিবা এটা আপোনালোকে মেছেজ এটা পাব গতিকে আজিৰ মূল বিষয়টোলৈ যাওঁ আহক আৰু মূল বিষয়টোলৈ যাব লগা হ'লে মই যাব লাগিব মোৰ য'ত মই ভিডিঅ'সমূহ ৰেকৰ্ডিং কৰোঁ মোৰ ৰুমৰ ভিতৰলৈ আপোনালোকক কৈ দিওঁ ছাছপেন্সটো ভাঙি দিওঁ বাৰু বহুতে ভাবি থাকে মোৰ এটা ডাঙৰ ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ ভিতৰত বহি মই কবিতাসমূহ ৰেকৰ্ড কৰোঁ ভিডিঅ' শ্বুট কৰোঁ কিন্তু মোৰ তেনেকুৱা কোনো ধৰণৰ ষ্টুডিঅ' নাই বা ইমান ডাঙৰ একো নাই লাইট কেমেৰাৰ ব্যৱস্থা তেনেকুৱা একো নাই সাধাৰণতে মই মোবাইলতে গোটেইখিনি ভিডিঅ' শ্বুট কৰোঁ তাতে ৰেকৰ্ডিং কৰোঁ তাতে এডিটিং কৰোঁ গোটেইখিনি কৰি আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ আৰু বহুতে ভাবি থাকে মোৰ ষ্টুডিঅ' এটা থকা বুলিকে বহুতে তলৰ কমেণ্ট বক্সত লিখে কিছুমানে ফোন কৰি সোধাই বোলে দাদা আপোনাৰ ষ্টুডিঅ'টো মই এদিন চাব যাম বুলিকে আৰু আজি মই কেনেকৈ ভিডিঅ'ৰ শ্বুট কৰোঁ কেনেকৈ আপোনালোকৰ বাবে কবিতাসমূহ প্ৰস্তুত কৰোঁ ক'ত ৰেকৰ্ডিং কৰোঁ গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে বেছি পলম নকৰি আহক মোৰ ৰুমৰ ভিতৰলৈ আৰু এইটো হৈছে মোৰ ৰুমটো সেইখন মোৰ ৰুমৰ পৰ্দা ৰুমটো ভালকৈ বনাব পৰা নাই ভৱিষ্যতত যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ ভালকৈ চাই থাকে মোক যদি ছাপোৰ্ট কৰি গৈ থাকে তেতিয়াহ'লে ভালকৈ বনাই যাব পাৰিম বুলি আশা এটা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত বাকী সকলোখিনি আপোনালোকৰ ওপৰত আৰু ৰুমটোৰ পৰ্দাখন খুলি দিয়াৰ লগে লগে দেখা পাব মোৰ ৰুমটো ইয়াতে মই খুব সুন্দৰকৈ আপোনালোকৰ কাৰণে কিমানখিনি সুন্দৰ হয় নাজানো বাৰু আপোনালোকৰ কাৰণে বনাবৰ কাৰণে চেষ্টা কৰোঁ এইডাল হৈছে মোৰ কেমেৰা ষ্টেণ্ড মই এখন চেয়াৰতে ধুনীয়াকৈ বহি লওঁ এইখন চেয়াৰত বহি আপোনালোকৰ কাৰণে কবিতাসমূহ আবৃত্তি কৰিবৰ কাৰণে আপোনালোকক কাহিনীসমূহ শুনাবৰ কাৰণে চেষ্টা কৰি থাকোঁ এইডাল হৈছে কেমেৰা ষ্টেণ্ড ইয়াতে মই ধুনীয়াকৈ মোবাইলটো লগাই লওঁ আৰু মোবাইল মানে কি আগত মোৰ এইটো আছিল চেমচাঙৰ এইটো মোবাইল দিয়ে মই আপোনাৰ 13,000 মানলৈকে ছাবস্ক্ৰাইবাৰ গোটাইছিলোঁ এইটো মোবাইল দিয়ে কাম কৰি এইটো মোবাইল দিয়ে মই 3টা বছৰ ইউটিউবত কাম কৰিছোঁ তাৰপিছত বৰ্তমান যিহেতু অলপমান পৰিয়ালটো ডাঙৰ হৈছে গতিকে অলপ ভিডিঅ' কোৱালিটি মোৰ ভালকৈ লাগে যিহেতু সেইকাৰণে চেমচাঙৰ এটা নতুনকৈ ফোন এটা লৈছোঁ যাৰ কোৱালিটি বৰ্তমান আপোনালোকে দেখা পাই আছে আৰু বৰ বিশেষ একো নাই এনেকৈ সৰু সুৰাকৈ যিমানখিনি বস্তু প্ৰয়োজন এটা ভিডিঅ'ৰ কাৰণে যিখিনি বস্তু নহ'লে নহয় সেই বস্তুখিনিৰে আপোনালোকক মই ভিডিঅ'সমূহ দি যাবৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া মেইন কথাটো আপোনালোকক ক'ম কিন্তু মেইন কথাটো ক'ব লাগে যাব লাগিব আকৌ বাহিৰলৈ আৰু বাহিৰৰ পৰিৱেশটো দেখাই আপোনালোকক কথাখিনি ক'ম এনেই জাষ্ট মই ক'ত কেনেকৈ ভিডিঅ'টো শ্বুট কৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ কিন্তু এতিয়া মেইন কথাখিনি আপোনালোকক বাহিৰত কৈ আছোঁ গতিকে বলক বাহিৰলৈ এতিয়া আপোনালোকক আজি মই মোৰ শ্বুটিং কৰা ঠাইখিনি কিহৰ কাৰণে দেখুৱালোঁ মই ক'ত কবিতা আবৃত্তি কৰোঁ ক'ত বহি আপোনালোকৰ কাৰণে কাহিনীবোৰ প্ৰস্তুত কৰোঁ কেনেকৈ ভিডিঅ'বোৰ শ্বুট কৰোঁ আপোনালোকক কিহৰ কাৰণে দেখুৱালোঁ আপোনালোকে বাৰু গম পাইছেনে তাৰো এটা কাহিনী আছে শুনক এতিয়া কথাটো হ'ল বিভিন্ন সময়ত আমি অভিযোগ দি থাকোঁ মা দেউতাহঁতক বা আন ওচৰ পাজৰ যিখিনি মানুহ আছে তেওঁলোকক আমি কৈ থাকোঁ যে যদি মোৰ হাতত এই বস্তুটো থাকিল হয় তেতিয়াহ'লে হয়তো যদি মোৰ হাতত দামী ফোন এটা থাকিল হয় তেতিয়াহ'লে চাগে মই ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰিলোঁ হয় মোৰ হাতত ভাল কণ্টেণ্ট আছিল মোৰ প্ৰতিভা আছে কিন্তু মোৰ হাতত দামী ফোন নাই বা বিভিন্ন ধৰণৰ বস্তু নাই তেনেকুৱা সেইকাৰণে মই ইউটিউবত ভিডিঅ' বনাব নোৱাৰোঁ বা যদি আমাৰ কিবা এটা প্ৰতিভা আছে সেই প্ৰতিভাটো আমি দেখুৱাব নোৱাৰোঁ তেনেকুৱা কিছুমান অজুহাত দেখাই আমি আমাৰ নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি নিজৰ মাজতে লুকুৱাই ৰাখোঁ বা এটা বাহানা লগাই কিনি সেই বস্তুটোৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া মই আপোনালোকক ক'ব বিচাৰোঁ যদি সঁচাকৈ আপোনালোকৰ মাজত কিবা এটা আছে যদি আপোনালোকে কিবা এটা কাম কৰি ভাল পায় যদি সেই কামটোৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে তেতিয়াহ'লে ইমান ডাঙৰ একো এটা নালাগে কাৰণ এটুপ দুটুপ পানীৰ পৰা যেতিয়া এখন মহল সাগৰ হৈ যায় ডাঙৰ সাগৰ এখন হৈ যায় কথা এটা আছে নহয় ঠিক তেনেকৈ সৰু সুৰা প্ৰথমতে মানে কি আৰু আপুনি যি ধৰণে আছে যেনেকৈ আৰম্ভ কৰিছে তেনেকৈ যদি মানে ইউটিউবৰ সাধাৰণ নৰ্মেলি ভিডিঅ' বনাবৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুখিনি যদি আপোনাৰ তাত আছে তেতিয়াহ'লে আপুনি তাৰ পৰাই আৰম্ভ কৰক আপোনাৰ কেমেৰা কোৱালিটি বেয়া হৈ আছে সেইটোলৈ একো মানে কথা মেটাৰে নকৰে আপুনি যদি ভাল কণ্টেণ্ট ৰাইজক দিব পাৰে যদি সঁচাকৈ আপোনাৰ ভিতৰত কিবা এটা টেলেণ্ট আছে আপোনাৰ পৰা যদি ৰাইজে কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে দুদিন দেৰিকৈ হ'লেও আপোনাৰ ভিডিঅ'সমূহ ৰাইজে আঁকোৱালি ল'ব যদি আপুনি সঁচাকৈ নিষ্ঠা সহকাৰে আপোনাৰ কামখিনিত আপুনি লাগি থাকে যদি তেনেকুৱা আচলতে আমি কামটো কৰিব পাৰোঁ কিন্তু আমাৰ হাতত মাত্ৰ সেইটো এটা অজুহাতহে হৈ পৰে যে এই বস্তু থাকিলে আমি এনেকুৱা কৰিব পাৰিলোঁ এই বস্তুটো নাথাকিলে আমি তেনেকুৱা কৰিব পাৰিলোঁ হয় গতিকে তেনেকুৱা একো অজুহাত নেদেখুৱাই কিনি আপোনালোকে যিটো কামত আপুনি ভাল পায় যদি আপুনি গান গাই ভাল পায় যদি আপুনি নাচি ভাল পায় আপোনালোকৰ নিজৰ প্ৰতিভাসমূহ লৈ আপোনালোকে নিজে আগুৱাই যাওক আগুৱাই গৈ কিনি আপোনালোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে চেষ্টা কৰক এদিন চাব আপুনি বিচৰা ধৰণে আপুনি
সুখী হৈ পৰিব যি আপোনাৰ হাতত যিখিনি বস্তু নাই এটা সময়ত সেই বস্তুখিনিয়ে আপোনাৰ হাতত আহি ধৰা দিব গতিকে আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিল যিসকলে ভাবি আছে যে মই ইউটিউবত অমুকটো বস্তুৰ কাৰণে আহিব পৰা নাই ইউটিউবত মই অমুকটো বস্তুৰ কাৰণে আহিব পৰা নাই গতিকে আপোনালোকে তেনেকুৱা একো বাহানাবাজি নকৰিব আপোনালোকে ভাল লগা কামটো আপোনালোকে ভাল লগা বিষয়টো বাছি লৈ আপোনালোকে ইউটিউবত আহক আৰু আপোনালোকৰ সপোনবোৰ সাৰ্থক কৰক মই তাৰে কামনা কৰিছোঁ আৰু আপোনালোকক লাষ্টত এটা কথাই কওঁ আপোনালোকে ইউটিউবত আহিলে কোনেও এইটো লক্ষ্যলৈ নাহিব যে আপোনালোকে বহুত টকা ঘটিব বহুত টকা আপোনালোকৰ হাতত আহিব আপোনালোকে এটা লক্ষ্যলৈ আহক আপোনাৰ নিজৰ প্ৰতিভাখিনি আপুনি ৰাইজৰ মাজত বিলাই দিয়ক ভৱিষ্যতত যেতিয়া আজিৰ পৰা 2-3 বছৰ পিছত যেতিয়া আপুনি লাহে লাহে আপোনাৰ বয়স হৈ যাব তাৰপিছতো স্মৃতি হিচাপত যদি ইউটিউবে আপোনাৰ চেনেলটো ডিলিট যদি ইউটিউবে আপোনাৰ চেনেলটো ডিলিট নকৰে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'সমূহ তাতে সংৰক্ষিত হৈ থাকিব ইউটিউব চেনেলত তেতিয়া আপুনি আপোনাৰ ভিডিঅ'সমূহ সেই ইউটিউবত চাই কিনে আপুনি অতীত ৰোমন্থন কৰিব পাৰিব গতিকে কেতিয়াও নহয়ব যে আপুনি ইউটিউবত আহিব বহুত টকা ঘটিব আনৰ দৰে আপুনি ইউটিউবাৰ লাইফষ্টাইলৰ দৰে আপোনাৰ জীৱনটো তেনেকৈ গঢ়িব বুলিকে গতিকে তেনেকুৱা আশা নকৰিব যদি ভৱিষ্যতত কেতিয়াবা ৰাইজে আপোনাৰ কণ্টেণ্টবোৰ আঁকোৱালি লয় আপুনি যিটো বিষয়ৰ ওপৰত ভিডিঅ' দিয়ে সেই ভিডিঅ'টো যদি মানুহে আঁকোৱালি লয় নিশ্চয় এদিন নহয় এদিন আপোনাৰ কষ্টখিনি সাৰ্থক হ'ব আৰু নহ'লেও আপুনি ভৱিষ্যতত আপোনাৰ অতীত ৰোমন্থন কৰিব পাৰিব আপোনাৰ প্ৰতিভাসমূহ চাই গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে চাই কেনেকুৱা পালে মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু আপোনালোকে কি মতামত দিয়ে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ আকৌ লগ পাম আপোনালোকক নতুন এটি কবিতাৰে নতুন এটি কাহিনীৰে নমস্কাৰ